ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা 1983 চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশ সুনীল গাভাস্কাৰে আজি ৭৪ সংখ্যক জন্মদিন উদযাপন কৰিছে। ক্ৰিকেটৰ কৰিডৰত গাভাস্কাৰক লিটিল মাষ্টাৰ বুলিও জনা যায়। বন্ধুসকল, 5 ফুট 5 ইঞ্চিৰ এইগৰাকী খেলুৱৈয়ে তেওঁৰ সময়ছোৱাত ওখ বলাৰসকলক আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল। ভাৰতৰ হৈ গাভাস্কাৰে মুঠ 125খন টেষ্ট খেলি 51.12 গড়ে 10,122 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে এদিনীয়া 108খন মেচ খেলিছিল। তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁৰ নামত বহু অভিলেখ গৈছিল। ইয়াৰে আজি আমি আপোনালোকক কম কেইটামান অভিলেখৰ বিষয়ে। ইয়াৰে এটা অভিলেখ এনেকুৱা যে যোৱা 52 বছৰে ধৰি ই অখণ্ড হৈ আছে। 1971 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুনীল গাভাস্কাৰৰ টেষ্টত অভিষেক ঘটিছিল। সেই সময়ছোৱাত ৱেষ্ট ইণ্ডিজৰ দলটো অতি বিপদজনক আছিল যদিও তেওঁৰ প্ৰথমখন ছিৰিজতে লিটিল মাষ্টাৰে 174 ৰান কৰি নিজৰ লোহা লাভ কৰিছিল। এই অভিষেক শৃংখলাত যিকোনো খেলুৱৈয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। 52 বছৰৰ পাছতো কোনো খেলুৱৈয়ে ইয়াক ভাঙিব পৰা নাই। বন্ধুসকল, খেলপথাৰত একেৰাহে 4টা শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন গাভাস্কাৰে পৰ্ট অৱ স্পেইন আৰু ৱানখেড়ে ষ্টেডিয়ামত এই কৃতিত্ব অৰ্জন কৰিছিল। 18 গৰাকী ভিন্ন খেলুৱৈৰ সৈতে 58খন টেষ্ট শতকৰ অংশীদাৰিত্ব লাভ কৰা একমাত্ৰ গাভাস্কাৰ। টেষ্ট ক্ৰিকেটত 2টা ইনিংছতে 3টা শতক অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ। তাৰ পাছতে আছে ৰিকি পণ্টিং আৰু ডেভিড ৱাৰ্ণাৰ। টেষ্ট ক্ৰিকেটত আউটফিল্ডাৰ হিচাপে 100টা কেচ লোৱা প্ৰথমজন খেলুৱৈ। ইনিংছৰ আৰম্ভণিৰে পৰা শেষলৈকে অপৰাজিত হৈ থকা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় গাভাস্কাৰ। ক্ৰিকেটৰ পৰিভাষাত ইয়াক কেৰী বেট বুলিও কোৱা হয়। ইয়াৰ পিছত এই ক্ৰিকেটৰ ৰাহুল দ্ৰাবিড় শ্বেতেশ্বৰ পূজাৰীও কৰিছিল। 1983 চনত সুনীল গাভাস্কাৰে 4 জন বেটমেনৰ বিশ্ব অভিলেখ ভংগ কৰে। সৰ্বাধিক গাভাস্কাৰে নিজৰ কেৰিয়াৰত মুঠ 34টা শতক অৰ্জন কৰিছিল। 2005 চনত শচীন তেণ্ডুলকাৰে তেওঁৰ অভিলেখ ভংগ কৰিছিল।